যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো টাচ কৰক। ধন্যবাদ। নমস্কাৰ। কবিতাটিৰ শিৰোনাম মৰমৰ বৰষা। কথা সঞ্জিত দাস আৰু সুৰ তৰালী ডেকা। মৰমৰ বৰষা, কেতিয়া আহিবা তুমি? কিমান হেঁপাহেৰে আছো বাট চাই তোমালৈ বুলি। বহাগ আহিল, কুলিয়ে মাতিলে, গছৰ ডালত কপৌ ফুলিছে, নাই দেখোন বৰষা তোমাৰ বাতৰি। বৰষা, ফাগুনে ধূলিময় কৰি যোৱা মোৰ দেহটো ধুৱাই নিয়া তুমি আহি। তুমি আহি মোৰ মনৰ উকা পথাৰখন গাভৰু কৰা। মৰমৰ বৰষা, তুমি সোনকালে আহা আৰু জীপাল কৰা মোৰ সমগ্ৰ সত্তা। তোমাৰ বুকুত থকা মৰমবোৰেৰে হৃদয়খন মোৰ ধুই নিয়া। মৰমৰ বৰষা, তুমি ক'ত লুকাই আছা? সোনকালে আহা। ধন্যবাদ।